নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ ওলকবি আৰু ডিমৰ এটা ৰেচিপি। এয়া দেখিছে, মই ওলকবি 2টা লৈ লৈছোঁ আৰু বিলাহী এটা, ডিম 3টা লৈছোঁ। এয়া মই ওলকবি গুচাই লৈছোঁ বাকলিখিনি। আপোনালোকে ডিমৰ লগত ডিম আৰু ওলকবি খাইছেনে বাৰু? যদি খোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল পালে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। এয়া চাই থাকক। মই এইখিনি এনেদৰে এখন পিহনাত এনেকৈ চুচি লৈছোঁ। এয়া আমাৰ গাগুৱে দেখিছেনে? গাগুৰ পৰা নোৱাৰি বহুত উৎপাত কৰি থাকে। এইখিনি মই এতিয়া ধুনীয়াকৈ পিহি লওঁ। এয়া চাওক, এনেকুৱা হৈ গৈছে পিহিলে। এয়া দেখিলে, এনেদৰে এইখিনি পিহি ল'ব লাগিব। এয়া মোৰ এইখিনি ৰেডি হৈ গ'ল। এফালে ওলকবি আৰু এইপিনে বিলাহী, ধনিয়া লৈছোঁ। এয়া আলু আৰু ডিম বইল কৰি ল'লোঁ আৰু আদা নহৰু লৈছোঁ, জলকীয়া 2টা লৈছোঁ। এইপিনে তেল গৰম হোৱাত ইয়াতে মই হালধি আৰু নিমখ অকণমান দি দিছোঁ আৰু ইয়াতে এতিয়া মই বইল কৰি লোৱা ডিমকেইটা ফ্ৰাই কৰি ল'ব লাগিব। এয়া দেখিলে, যদি আপোনালোকে মোৰ এই চেনেলটো চাই ভাল পাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি থ'ব আৰু শ্বেয়াৰ কৰি দিব। এয়া দেখিলে, এইখিনি এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। এয়া আপোনালোকে নিশ্চয় খাই চাগৈ এনেকৈ। যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাব, খাবলৈ বহুত টেষ্টি হয়, ভাল লাগে। এয়া দেখিলে, এইখিনি মোৰ ফ্ৰাই হৈ গ'ল। ইয়াতে এতিয়া মই পিঁয়াজ দি দিছোঁ আৰু ইয়াতে মই আদা নহৰু দি দিম, থেতেলিয়াই লৈছোঁ। এয়া এইখিনি যে মই ধুনীয়াকৈ ভাজি ল'ব লাগিব। এয়া দেখিছে, আপোনালোকে এনেদৰে বনাই খাব। আৰু ইয়াতে মই 5 ফোৰণ দিছোঁ আৰু ইয়াতে মই বিলাহী এটা লৈছিলোঁ, এইখিনি দি দিছোঁ আৰু নিমখ দিম আৰু ইয়াতে মই অকণমান হালধি দিব লাগিব আৰু জিৰা গুড়ি দিম। মই বেছি মছলা যিহেতু নিদিওঁৱেই, আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকতো দেখিছে। যদি আপোনালোকে মছলা দিব বিচাৰে তেতিয়া দি ল'ব বেছিকৈ। এয়া দেখিছে, এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ভাজি ল'ব লাগিব। চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে। এয়া এইখিনি মোৰ প্ৰায় ৰেডি হৈ গ'ল। ইয়াতে এতিয়া মই ওলকবিখিনি দি দিছোঁ। এয়া দেখিছে, এইখিনি এতিয়া ধুনীয়াকৈ মই মিক্স কৰি ল'ব লাগিব। এয়া দেখিছে, চাই থাকক। এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি আছোঁ। এয়া দেখিলে, এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু এইদৰে ঢাকোন মাৰি অলপমান টাইম ভাজি ল'ব লাগিব। এয়া মোৰ ভজা হ'ল আৰু ইয়াতে মই বইল কৰি লোৱা আলুখিনি দি দিছোঁ। এইখিনি দি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। এইখিনি অকণমান ভাজি ল'ম আৰু যিহেতু আলু বইল হৈয়ে আছে। এয়া দেখিছে, যিহেতু ডিমৰ লগত আলু বিলাহী এইবিলাক দি খোৱা হয়, কেতিয়াবা মাজে সময় এনেদৰে খায়ো ভাল লাগে। এয়া দেখিলে, এইখিনি মোৰ ভজা হোৱাত ইয়াতে মই এতিয়া পানী দি দিলোঁ। এইখিনি এতিয়া মই এখন ঢাকোন মাৰি দিম আৰু উতলিবলৈ দিব লাগিব আৰু নিমখটো আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দিব। এয়া দেখিছে, এতিয়া মই ঢাকোন মাৰি দিম, অকণমান উতলিবলৈ দিব লাগিব। এয়া মোৰ উতল আহিলে আৰু ইয়াতে এতিয়া মই ডিমকেইটা দি দিছোঁ আৰু আপোনালোকে জলকীয়াও দিব। আমাৰ যিহেতু গাগু থকাৰ বাবে জলকীয়া দিয়া নাই, দিব লাগিব পাছত আৰু। এয়া দেখিছে, এইখিনি এতিয়া অকণমান উতলিবলৈ দিব লাগিব ধুনীয়াকৈ। ইয়াতে মই এনেই অকণমান ঘিউ দি দিছোঁ। এইটো আপোনালোকে দিবও পাৰে, নিদিব পাৰে, কিন্তু মই এনেই টেষ্টৰ কাৰণে দিছোঁ, খাবলৈ ভাল লাগে, ধুনীয়া গোন্ধ এটা আহে। এইখিনি দেখিলে, মোৰ এইখিনি প্ৰায় ৰেডি হ'ব আৰু। ভিডিঅ'টো চাই কেনে পাইছে কমেণ্ট কৰিব কিন্তু দেই। এয়া দেখিছে, এয়া শেষত মই ইয়াতে ধনিয়া দিছোঁ আৰু জলকীয়া 2টা দি দিছোঁ, কেঁচা জলকীয়া 2টা ফালি। এনেতে অকণমান এতিয়া উতলিবলৈ দিম আৰু নমাই থ'ম। এয়া দেখিলে, মোৰ ৰেডি হৈ গ'ল ডিম আৰু ওলকবিৰ গ্ৰেভিয়ে হ'ল আৰু। এয়া দেখিলে, এয়া ৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈ বহুত টেষ্টি হয়। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই, থেংক ইউ।